নমস্কাৰ, মাইনা ডিবি কুকিঙলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ, কলফুলৰ ভাজি। ৰেচিপিটোত কি কি লৈছোঁ চাওঁ আহক। এটা লৈছোঁ কলফুল, এটা মাছৰ মাথা লৈছোঁ, কেইটামান চাউল এনেকৈ তিয়াই ৰাখি থৈছোঁ, কেইটামান গোটা জিৰা লৈছোঁ, কেইটামান গোটা ধনিয়া লৈছোঁ আৰু কেইটামান শুকান জলকীয়া আৰু এখিলা তেজপাত। এতিয়া আমি প্ৰথমতে কলফুলটো কাটি ল'ম, ধুনীয়া মিহি মিহিকৈ চাউলখিনি গুড়া কৰি ল'ম, জিৰাখিনি গুড়া কৰি ল'ম। আমি এতিয়া কলফুলখিনি এনেকৈ ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। কলফুলখিনি আমি পানীত এনেকৈ হালধি মিহলাই লৈছোঁ, তেতিয়া কলফুলখিনি দিলে ক'লা পৰি নাযায়। কিছুমানে কলফুল কাটিব বেয়া পায়, হাতত আঠা লাগে বুলি, ক'লা ক'লা হৈ যায় বুলি। সেইকাৰণে আমি কলফুল কটাৰ আগত সদায় অকণমান মিঠাতেল হাতত ঘঁহি ল'ব লাগে, তেতিয়া হাতখন ক'লা পৰি নাযায়। আমাৰ এতিয়া কলফুলটো কটা হৈ গৈছে, জিৰাখিনি পিচি ল'লোঁ, পিঠাগুড়িখিনি বনাই ল'লোঁ। এতিয়া আমি কেৰাহীত তেল দিম। তেলত আমি তেজপাত খিলা, শুকান জলকীয়া এটা আৰু কেইটামান মিঠা কৰি কাটি ৰখা কলফুলখিনি দি দিম। আমি কাটি ৰখা জলকীয়াকেইটা দি দিলোঁ, কেঁচা জলকীয়াকেইটা, হালধি দিম, নিমখ দিম। নিমখ দিছোঁ সোৱাদ অনুসৰি, আপোনালোকক দিব। হালধি দিছোঁ, পিচি ৰখা মছলাখিনি একেবাৰে দি দিছোঁ, জিৰা, শুকান জলকীয়া আৰু ধনিয়া। ভালকৈ মাৰি দিম অলপ সময়। এতিয়া আমি ভাজি ৰখা মাছৰ মাথাটো ইয়াতে দি দিম। দি গোটেইটো মাছৰ মাথাটো গোটেইখিনি ভাঙি দিম। আমাৰ এতিয়া মাছৰ মাথাটো ধুনীয়াকৈ ভাঙি দিয়া হৈ গ'ল। অলপ সময় আমি জুইটো কমাই অলপ সময় ঢাকি দিম। এতিয়া আমি অলপ সময়ৰ কাৰণে ঢাকি দিলোঁ। এতিয়া আমি ঢাকাটো উঠাই চাম, অলপ সময় ঢাকি ৰাখিছিলোঁ। এতিয়া অকণমান আমি ইয়াতে চাম।
আমাৰ কলফুল ভাজি হৈ গৈছে, আমি এতিয়া নমাই ল'ম। আমাৰ এতিয়া কলফুলৰ ভাজি ৰেডি হৈ গৈছে। এনেকৈ আপোনালোকেও বনাই খাব, ভাল লাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।